caught in the crossfire. Was caught in the মৰ্ণিং আপোনালোক সকলোকে আজি মোৰ এটা নতুন ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাস্তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আমি আজি গৈ আছোঁ লং জাৰ্ণি বুলিয়ে ক'ব পাৰি, ডিব্ৰুগড় টু লিডু। চিৰাগে ড্ৰাইভ কৰি আছে এইফালে, হাই গৈ দিয়া। তামোল খাই আছে। এইডোখৰ চাওকচোন, ৰাস্তাটো ইমান বেয়া ৰাস্তা, মাজে মাজে খুব বেয়া ৰাস্তাবোৰ, গাঁত গাঁত হৈ গৈছে গোটেই। গ্লাছখন ধোৱা ধোৱা হৈ গৈছে। আহি আহি আমি ক'ত পাইছো এতিয়া? তিনচুকীয়া পামগৈ আৰু বাইপাছেদি আহিছো ৰাস্তাত। খুব বতৰ বেয়া, আজি বৰষুণ দিছে, পুৰা বৰষুণ পালো। ডিব্ৰুগড় টু তিনচুকীয়া এতিয়া পাওঁ হ'ল, এতিয়ালৈকে বৰষুণে এতিয়া অকণমান এৰি দিছে, তথাপিও চিপ চিপকে দিয়ে আছে। অলপচোন চাই থাকো ডিব্ৰুগড় টু লিডুলৈ যোৱা যাত্ৰাটো। এয়া ৰাস্তাটো এতিয়া ভাল পাই আহিছো দেই, তিনচুকীয়াৰ পৰা এইটো বনাই দিলে নতুনকে। আগতে এইটো ৰাস্তা বহুত বেয়া আছিলে, এতিয়া ধুনীয়াকে বনাই দিলে, নতুনকে বনাইছে, গৈ খুব ভাল লাগিছে। আপোনালোকে আহিলে এইটো ৰাস্তা দিয়ে আহিব দেই, হাইৱে দি যোৱাতকে। হাইৱে দি বহুত ভিৰ ভাৰ থাকে নহয় জানো, সেইকাৰণে ডাৱৰীয়া বতৰ যিহেতু বৰষুণ দি আছিলে, এইটো ৰাস্তা দি অলপ ভিৰ ভাৰ কম পাম বুলি এইটো ৰাস্তা দিয়ে আহিলো। আৰু তিনচুকীয়া এইপিনে হাইৱেটো বৰ ভিৰ হয়, ষ্টেচনটো ওচৰতে আছে যে। এয়া এই ভিউটো চাওকচোন, ইমান ধুনীয়া। এইডোখৰ খুব ধুনীয়া লাগে মোৰ এই জাগাটো, সদায় আহিলে মই এইটো চাওঁ। লিডু প্ৰায় আহি থকাই হয়, মানে ওপৰৰ পৰা এই বাগানখন চাই খুব ধুনীয়া লাগে, ধুনীয়াকে কলম কৰি থৈছে। আমি এতিয়া আহি আহি মাকুম পালোহি। এইপিনে আমি আহি আহি এতিয়া মাকুম বাইপাছৰ মাজতে আছো। এইপিনে চিধা গলে মানে এইফালে কাকপথাৰ, আৰু এইপিনে আমি এইফালে গলে মানে আমাৰ ডিগবৈ, লিডু, মাৰ্ঘেৰিটা, লেখাপানী, জাগোন, এইপিনে যাবগৈ পাৰি। আপোনাক দেখুৱাই দিলো আৰু কেতিয়াবা বাইপাছেদি আহিলে কনফিউজ নহবলে। বলক তেতিয়াহলে আমি এইফালে এতিয়া গৈ থাকো। আমি আহি আহি এতিয়া টিংৰাই ডাঙৰীয়া বাবা থান পালোহি। আমি লিডু প্ৰায় আহিয়ে থাকো, লিডু গলে আমি ইয়াত নোসোমোৱাকৈ কেতিয়াও নাযাওঁ, সেইকাৰণে ইয়াতে সোমাই নমস্কাৰ এটা কৰি লওঁ। তাৰপিছত আকৌ লিডুলৈ ৰাওনা হ'ম। আৰু লিডুলৈ মই কেলে গৈ আছো সেইটো মই গৈ থাকোতে কম আপোনালোকক। আৰু এতিয়া ইয়াত ডাঙৰীয়া বাবা থানখন চাওকচোন, খুব ধুনীয়া, ভাল। ইয়াত মনৰ কামনা পূৰ হয়। ইয়াত সোমাব আহিলে আপোনালোকে, ইয়াত সোমাই নমস্কাৰ কৰি যাব। এতিয়া গৈ ভাল লাগে আৰু থান এখনত সোমাই গলে। বলক তেতিয়াহ'লে আমি ভিতৰলৈ গৈ থাকো। এয়া মই ভিতৰলৈ সোমাই আহিছো, আৰু চাওকচোন ইয়াত পাৰ চৰাইবোৰ ইমান ধুনীয়াকৈ থাকে। ইয়াতে এইটো টিউবৱেল আছে। ইয়াতে জোতাযোৰ খুলি লওঁ প্ৰথম। জোতাযোৰ খুলি ললো। এতিয়া মই ইয়াতে টিউবৱেল মাৰি অলপ পানী ছটিয়াই ললো। ছাগলীটো চাওকচোন, ইয়াতে সোমাই যাওঁ। কৃষ্ণ,
ইয়াতে মই দান পাত্ৰটোতে পইচা ভৰাই দিছোঁ। আৰু মই ইয়াত পূজা কৰি ল'লোঁ, সেৱা এটা কৰি ল'লোঁ। তেনেকৈ ধূপ চাকি নাই জ্বলোৱা, মাজে মাজে আহি জ্বলোৱা হয় ইয়াতে। আজি অলপ দেৰিও হৈছেগৈ, সেইকাৰণে সোমাই কিনে নমস্কাৰ এটা জনাই গৈছোঁ সোমাই কিনে। আৰু এইপিনে চাওকচোন, এইটো এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা, এতিয়া আকৌ লিডুলে ৰাওনা কৰি থাকোঁ। আৰু ইয়াতে চাওকচোন, ইমান ধুনীয়াকৈ গেটখনতে ইয়াতে ষাঁড় গৰু দুটা মূৰ্তি বনাই থোৱা আছে মানে গেটখনত। ইমান ধুনীয়া লাগে আহি, খুব ভাল লাগে আহি কিনে ইয়াতে। নিজান পৰিৱেশ, ইয়াত খুব ভাল লাগে আহি। আপোনালোকে আহিব এইপিনে গ'লে, ৰাস্তাৰ কাষতে আছে, আহিব আপোনালোকে। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। বলক তেতিয়াহ'লে গৈ থাকোঁ এতিয়া। এয়া আমি এতিয়া আহি ক'ত পাইছোঁ? ডিগবৈ ন? আমি ডিগবৈ পাইছোঁহি, ডিগবৈ বজাৰ পাইছোঁহি। শৰ্মা চুইটছ থাকি আহিলে নেকি? ডিগবৈ শৰ্মা চুইটছখনত বিৰাট ধুনীয়া ধুনীয়া মিঠাই পায়। মই তাতে চাহ খাম ভাবিছিলোঁ, কিন্তু এইফালে চাই আহোঁতে হোটেলখন থাকিয়ে আহিলে ৰাস্তাত। আমাৰ ড্ৰাইভাৰজন বেয়া, চাহ খাব বুলি গাড়ীয়ে নৰখালে বুলি। একে ভাতকে খামগৈ আৰু ন? আচলতে টাইমো হ'ল এতিয়া, ভাত খোৱাৰে টাইম হ'ল। 1টামান বাজিবই হ'ল এতিয়া, সেইকাৰণে ভাতকে খামগৈ আৰু এতিয়া। আকৌ চাহ মিঠাই খাই দিলে মানে ভাত খাব নোৱাৰিম, সেইকাৰণে। আৰু আমি লিডুলেনো কেলৈ আহিছোঁ আপোনালোকক কৈ আছোঁ। মই লিডু গৈ পালে মানে ক'ম কথাটো। আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আচলতে আজি আমি লিডুলৈ আহিছোঁ যদিও বিশেষ কামতে আহিছোঁ, সেইকাৰণে আপোনালোকক একো দেখাব পৰা নাই। ৰাস্তাটোৱে অকল দেখাব লগা হৈছে আৰু গৈ থকা জাৰ্ণিটো, হয় নাই? এদিন বেলেগকৈ এদিন আহিম, ডিগবৈ পাৰ্ক, মাৰ্ঘেৰিটা মিউজিয়াম, এইবিলাক সকলোখিনি দেখাম। বতৰটো অলপ ভাল কৰক, ৰ'দ দিয়ক, তেতিয়া ভাল লাগিব আৰু আহি। তেতিয়া আহি কেনে এদিন আহিম ফুৰিবলৈ, ডিগবৈ পাৰ্কত আহিম। ডিগবৈ পাৰ্কখনো বহুত ধুনীয়া, ডাঙৰ হয় পাৰ্কখন। আৰু মাৰ্ঘেৰিটাত মিউজিয়াম, এইবিলাক সকলোখিনি দেখাম। আজি আৰু কামত আহিছোঁ কাৰণে ৰাস্তাটোকে দেখাইছোঁ, যোৱা জাৰ্ণিটো। মাৰ্ঘেৰিটা পাম ন? মাৰ্ঘেৰিটা পামগৈ এতিয়া। মাৰ্ঘেৰিটা পালেগৈ কিবা এটা খাব লাগিব, ভাতকে খাই ল'ব লাগিব তাতে। এখন তাত হোটেল আছে, খাবলৈ খুব ভাল। খাচী মাংস কয়লাত বনায়, আৰু কয়লা জুই এইবিলাকত বনালে মানে এনেও খাবলৈ খুব টেষ্টি হয়। তাতে খাম বুলি আহিছোঁ আৰু ক'তো নাখালোঁ একো। ঘৰতে চাহ খাই ওলাই আহা, ভোকো লাগিছেগৈ আৰু ভোক লগা টাইম হৈছেগৈ। অলপ লিডু পিনে আহিলে মানে অলপ পাহাৰীয়া জেগাত অহা নিচিনা ফিলিংছ এটা হয়, হয়নে নহয়? অলপ পাহাৰ আছে বাৰু লিডুৰ ইপিনে, জাগুনৰ পিনে পাহাৰ আছে ন? সেইপিনে পাহাৰ আছে আৰু কয়লা আছে যে, চাইনা বৰ্ডাৰটোৰ ওচৰতে আছে। আৰু পাহাৰ আছে যে, পাহাৰৰ পৰা এইপিনে ঠাণ্ডাটো বেছি হয়। আৰু গৰম দিনতো কিন্তু গৰমো বহুত হয়। গাড়ীখন অলপ ডিষ্টাৰ্বো দি আছে, কি হয় ক'ব পৰা নাই। আহোঁতে গাড়ীত আহিব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু। গাড়ীখন বহুত ডিষ্টাৰ্ব দিছে আজি। যদি ডিষ্টাৰ্ব দিয়ে তাতে থৈ আহিম আৰু গাড়ীখন। ট্ৰেইন আহে নহয় এইপিনে, ট্ৰেইন পালে ট্ৰেইনত আহিম আজি। ট্ৰেইনত অহা জাৰ্ণি দেখাম আপোনালোকক। ট্ৰেইনত আহি ভাল লাগে মোৰ গাড়ীত অহাতকৈ। আপোনালোকক মই কৈ আছিলোঁ যে লিডু মই কিয় আহিছোঁ। লিডুত আচলতে আমাৰ পাপা কৰ্মসূত্ৰে ইয়াতে থাকিব লগা হয়। যায় আমাৰ তালৈও মাজে মাজে, সপ্তাহত 2-3 দিন ঘৰলৈ আপ ডাউন কৰি থাকে। আৰু
পাপা মানে ইয়াতে লিডু ৰেলৱে হস্পিটেলৰ পৰা ৰিটায়াৰ হ'ল। কৰ্মসূত্ৰে ইয়াতে থাকিব লগা হৈছে আৰু এতিয়া, কাৰণ ইমান দূৰ যিহেতু সদায় আপডাউন কৰাটো সম্ভৱ নহয়। তেওঁ এজন মেডিচিন বিভাগৰ বিশেষজ্ঞ হয় লিডুৰ। এতিয়া লিডুত ৰিটায়াৰ হোৱাৰ পাছত আৰু লিডুতে এতিয়া চেম্বাৰ আছে, লিডুত আছে, জাগুনত আছে। আপোনালোকক যদি কেতিয়াবা ইমাৰ্জেঞ্চি কিবা বেমাৰৰ কথা সুধিব লগা হয় তেতিয়াহ'লে স্ক্ৰীণত মই নাম্বাৰটো দি দিম, আপোনালোকে সুধিব পাৰিব সেইটো নাম্বাৰতে কল কৰি। আৰু লিডুৰ পৰা যদি কোনোবাই মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, সকলোখিনি কৰি দিব। আৰু অকল লিডু বুলি কোৱা নাই, মই ডিগবৈ, মাৰ্ঘেৰিটা, মাকুম, তিনিচুকীয়া, ডিব্ৰুগড় সকলোখিনি জেগাৰ পৰা কৈছোঁ। পাপাৰ লগত কথা পাতিবলৈ আপোনালোকক ট্ৰাই কৰিম মই, যদি ফ্ৰী থাকে পাপা। হয়তো বহুত ব্যস্ততাৰ মাজত থাকে যে কথা পাতিবলৈ অলপ মানে ৰোগী বহুত আহি থাকে, সেইকাৰণে অলপ কথা পাতিবলৈ দিগদাৰ হয়, ব্যস্ততাৰ মাজত থাকে কাৰণে। যদি ব্যস্ত হৈ নাথাকে তেতিয়াহ'লে মই কথা পাতিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু গৈ চাই লওঁচোন, বেছি যদি ব্যস্ত হৈ থকা দেখোঁ তেতিয়াহ'লে বেলেগ এটা ভিডিঅ'ত কথা পাতিবলৈ চেষ্টা কৰিম তেতিয়া। এতিয়া গৈ থাকোঁ, পাপাৰ চেম্বাৰটো দেখুৱাই দিম অলপ। আৰু তাৰ আগত আমি এতিয়া কিবা এটা খাই ল'ব লাগিব, কাৰণ পেট পূজা কৰিবই লাগিব। পেট পূজা নকৰিলেনো কেনেকৈ যাম, হয় নাই? মোৰ বাৰু একো নাই, সেইপিনে ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰিব নহ'লে, হয় নাই? তাকে ভাতে খাই লওঁ আৰু টাইমটো হ'ল, আনকালে এইটো টাইমতে ঘৰত ভাত খাওঁ যে, এতিয়া ভোক লাগিছে। বলক তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ক'ত পালোহি এডোখৰ? দিহিং মাৰ্ঘেৰিটা এখন দিহিং নদী এইখন। বৰষুণ দিলে যে পানী বাঢ়িছে, বৰষুণ দিয়াৰ কাৰণে পানীটো বাঢ়ি আছে অলপ। ইয়াত লিখা আছে আই লাভ মাৰ্ঘেৰিটা। আমি ভাত খাই আহি গ'লোঁ। এতিয়া ইমানেই বৰষুণ ডাঙৰ দিলে, আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। ভাত আৰু ভোকো লাগিছিলে পটাপট, সেইকাৰণে ভাতটো খাই ল'লোঁ। আৰু ইমান বৰষুণ দিছিলে মানে যোৱা টাইমত মই কেমেৰাটো ধৰিবলৈও শক্তি নাইকিয়া হ'ল। এতিয়া ভাত পানী খালোঁ, খোৱালৈকে বৰষুণ যাক অকণমান ৰখিছেগৈ আৰু কমিছে, একেবাৰে এৰা নাই। এতিয়া বোলো ভাত খাই কেনে পাণ এখন খাই লওঁ। A few moments later. এতিয়াই ভাল লাগিছে ভাতটো খাই কেনে, পেটটো ভোক লাগি আছিলে, ভোক লাগি থাকিলে একদম খং উঠি থাকে। আমি এতিয়া আহি পাপাৰ চেম্বাৰৰ ওচৰ পালোঁহিয়ে, লিডু পাই গ'লোহি আহি। ব'লক আপোনালোকক দেখাওঁ তেতিয়াহ'লে চেম্বাৰটো। আচলতে এতিয়া বন্ধ কৰিব ল'লে চাগে, মানুহ নাই তাত ইমান। পাপা আছে চাগে, অলপ মানুহ নাহলহ কৰি আছে। এইটোৱে হৈছে আমাৰ পাপাৰ চেম্বাৰটো, ডক্টৰ SR দাস। আপোনালোকৰ যদি লিডুত থকা কোনোবা আছে, বেমাৰ আজাৰ হৈছে, তেতিয়াহ'লে ইয়াত আহিব পাৰে। এইখন মই চাইনবোৰ্ডখন দেখাই দিছোঁ। আৰু এইখন হৈছে লিডু বজাৰ। আমি এতিয়া আহিলোঁ লিডু ইণ্ডাষ্ট্ৰীত আহিব লগা হ'ল। আহোঁতে গাড়ী থৈ আহিলোঁ লিডুত, চিৰাক। এই হ'ল লিডু ইণ্ডাষ্ট্ৰী। আহি গ'লে তিনিচুকীয়া ষ্টেচন পালোঁ। ইডোখৰ বাছত যাব লাগিব এতিয়া। বাছত যাম হেৰিয়লৈকে, ডিব্ৰুগড়লৈকে। আমি ট্ৰেইনৰ পৰা নামিলোঁ। এতিয়া আমি তিনিচুকীয়াত নাইট চুপাৰত উঠিলোঁ। নাইট চুপাৰ নে ডে চুপাৰ? নাইট চুপাৰ।
নাইট চুপাৰত উঠি কেনে এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় কনভাৰ্টত নামিম, তাৰপিছত ঘৰ পাই যাম। গৈ আছোঁ তেতিয়াহ'লে, ঘৰত গৈ দেখামগৈ আৰু চাই থাকিব ভিডিঅ'টো এখন নেটৱৰ্ক বাছখন। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক অথনি বাছৰ পৰা নমাৰ পাছত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ মই, মোৰ মোবাইলটো অফ হৈ থাকিলে, চাৰ্জ একেবাৰে শেষ হৈ গ'ল। তাৰপাছতে বৰষুণো বহুত ডাঙৰ বৰষুণ দিলে। আমি এইডোখৰ অটত আহিলোঁ, এইডোখৰত কনভাৰ্টৰ পৰা বৈৰাগীমঠলৈকে বহুত ডাঙৰ বৰষুণ দিলে, তিতি বুৰি যেনে তেনে ঘৰত সোমালোহি আৰু সোমাই এতিয়া গা পা ধুই ফ্ৰেছ হৈ অলপ ৰেষ্ট লৈছোঁ। মই বোলো ভিডিঅ'টো সামৰণি মাৰি দিওঁ ইয়াতে। আপোনালোকে আজি ডিব্ৰুগড়ৰ পৰা লেডুলৈ যোৱা যাত্ৰাটো কেনেকুৱা পালে বাৰু ভিডিঅ'টো? যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।